खेल महारननि अनगायैबो आसामनि फरायसा एबा जाखांफु लाइमोनफोरखौ हारिमुआरि बिथिङाव जौगाखां होनो थाखाय आसाम सरकारा सांस्कृतिक महासंग्राम हाबाफारिखौ खुंफुंदों। बेबादिनो दिनै मिसामारा गामि पन्चायतनि बानजायनायाव आसाम सांस्कृतिक महासंग्राम हाबाफारि खुंफुंदों। दिनै धेमाजि जिल्लानि मुरखंसेलेक जौगाखां खोन्दोनि सिङाव थानाय मिसामारा गामि पन्चायतआ 18 आरो 19 नभेम्बर थामहिनबा साननैनि हाबाफारि लानानै दिनै आसाम सांस्कृतिक महासंग्राम हाबाफारिखौ केकेपि गोजौसिन गेजेरारि फरायसालिनि नब्लाङाव खुंफुंनाय जादों। हाबाफारिनि गेजेरजों मिसामारा पन्चायतनि सिङाव थानाय फरायसाफोरनि गेजेराव हारिमुआरि बादायलायनाय जेरै भूपेन्द्र संगीत, ज्योति संगीत, विष्णुराभा गीत, बायदि रोखोमनि मेथाइ खननाय आरो बायदि बायदि रोखोमनि मोसानाय बादायलायनाय हाबाफारि लानाय जादों। दिनैनि बे हाबाफारियाव 50निबो बांसिन फरायसा फरायसुलिफोरा मैखोमै बाहागो लादों होनना मिसामारा पन्चायतनि आफादगिरि जिरिना फेगुआ खौरांगिरिनि सिगाङाव फोरमायदों। আজিৰ সংস্কৃতি মহাসংগ্ৰামৰ 2023-24 নামৰ এই কাৰ্যসূচীটো গোটেই ভাৰতবৰ্ষতে আৰম্ভ হৈছে। আমাৰ পঞ্চায়ততো এইদৰে আৰম্ভ হৈছে। এইটো কাৰণে আমাৰ এই ভিতৰুৱা অঞ্চলত যিকোনো ছাত্ৰ ছাত্ৰী মিছামাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আছে। এইবিলাকক আমি প্ৰতিভাখিনি ওলাই আনিবৰ কাৰণে এই আমাৰ সাংস্কৃতিক মহাসংগ্ৰামটো গোটেই অসমতে গোটেই ভাৰতবৰ্ষতে এইটো লোৱা হৈছে। এইটো কাৰণে আমাৰ এই ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত এইবিলাকত ইমান এক্সপাৰ্ট নহয়, হ'লেওতো ল'ৰা ছোৱালীবিলাকে চেষ্টা কৰিছে। মই বহুত ভাল পাইছোঁ। ইহঁতৰ উপ্ত হৈ থকা লুপ্ত প্ৰতিভাখিনি আমি পঞ্চায়তৰ যোগেদি আমি লৈ যাব লাগিব আৰু এই পঞ্চায়তৰ যোগেদি লৈ গৈ আমি বিধানসভা পৰ্যায়লৈকে লৈ যাব লাগিব, বিধানসভা সমষ্টিলৈকে, তাৰপিছত জিলা ভিত্তিত, তাৰপিছত ৰাজ্যিক ভিত্তিলৈ আমি লৈ যাব লাগিব। এই ল'ৰা ছোৱালীবিলাক আমি প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে আমি পঞ্চায়তৰ পৰা চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতে আমি এই চৰকাৰে তাৰমানে এই কিবাবিলাক এই প্ৰতিভাখিনি তাৰমানে আমাৰ লগত সহযোগ কৰি এখেতসকলে তাৰমানে প্ৰতিভাখিনি ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যাম বুলি আমি ভাবিছোঁ। যিখিনি এই ল'ৰা ছোৱালীয়ে এই প্ৰতিভাখিনি বিকাশ কৰিবলৈ ভাল মঞ্চ পোৱা নাই, আমি পঞ্চায়তৰ যোগেদি এই মঞ্চটো পাবৰ বাবে আমি চেষ্টা কৰিছোঁ। এই পঞ্চায়তৰ যোগেদি চেষ্টা কৰি আমি এই ক্ৰীড়া বিভাগৰ সাংস্কৃতিক বিভাগৰ পৰিক্ৰমাবিলাকৰ দ্বাৰা আমি বহুত দূৰ তেনেকৈ আগুৱাই লৈ যাব লাগিব। আজিৰ দিনত মুঠ তেনেকৈ 50জনমান হ'ব। তাতে তাৰমানে আমাৰ 6টা শিতানত লৈছে। 6টা শিতানটো ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, জ্যোতি সংগীত, বিহু নৃত্য আৰু পৰম্পৰাগত লোকনৃত্যটো কাইলৈ আহিছে। আজি তাৰমানে সংগীত প্ৰতিযোগিতা আছিলে আৰু এই সংগীত প্ৰতিযোগিতাটো 3টা ভাগত ভাগ কৰিছে। ক শাখা 12ৰ পৰা 18 বছৰলৈ, এইটো আৰু বি গ্ৰুপ 19ৰ পৰা 24 বছৰলৈ, তাৰপিছত চি গ্ৰুপ 25ৰ পৰা 35 বছৰলৈ আমি লোৱা হৈছে। প্ৰথমে নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নিউজ চেনেলৰ যোগেদি মই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আৰু ধন্যবাদ লগত দিছোঁ যে তেখেতসকলে গাঁৱৰ যিবিলাকে লুপ্ত হৈ থকা প্ৰতিভাক প্লেটফৰ্ম নোপোৱাকৈ মানে আজি আমাৰ গাঁৱৰ যিবিলাক বেকৱাৰ্ড এৰিয়াত ল'ৰা ছোৱালীকেইটা পঢ়ি আছে, তেখেতসকলক যে আজি ওলাই লৈ যাবলৈ বিচাৰিছে অসম গভৰ্ণমেণ্টে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। গতিকে তেখেতসকলৰ যিটো ইহঁতে ষ্টেপ লৈছে
তে বহুত ভাল ষ্টেপ আমাৰ গাঁৱত যিবিলাকে লুকাই আছে এতিয়াও আজি মই দেখিছোঁ আমাৰ ইয়াতে কিবা গান গোৱাকেইটাক তেখেতসকলে প্লেটফৰ্ম নোপোৱাৰ কাৰণে ইমান লুকাই আছিলে আজি প্লেটফৰ্ম পোৱাৰ কাৰণে তেখেতসকলে বহুত মনটো ভাল লাগিছে আৰু আমিও ভৱিষ্যত কামনা কৰিছোঁ তেখেতসকলক আৰু ভৱিষ্যতে এই ষ্টেপ আৰু আগুৱাই লৈ যাবৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু মানে গাঁৱৰ লুকাই থকা ল'ৰা ছোৱালীক আৰু আগলৈ লৈ যাব বুলি মই তেখেতসকললৈ ভৱিষ্যত মানে আশা ৰাখিছোঁ মই সঁচাকৈ ভাবোঁ এইটো মানে খেলৰ কাৰণে আমাৰ ভিতৰবিলাকতো একেবাৰে পিল মানে কিবা নহয় ভাল নহয় মানে এই পিলবিলাকক অন্তত গভৰ্ণমেণ্টে চাই কিনে প্ৰতিটো আঞ্চলিক বা প্ৰতিটো পঞ্চায়তত এখন ফিল্ড যদি ভাল বনাই দিব পাৰে তেতিয়াহ'লে নিতৌ সুখী হ'ম কাৰণ ইয়াৰ ল'ৰা ছোৱালীকেইটা আজি ভাল এখন খেল খেলিবলৈ জেগা নাই অকল ফুটবলটোহে আমি গাঁৱৰ ভিতৰত খেলে আৰু এইটো ফিল্ড ভাল নহয় তাৰপিছত বাকীটোতো ক্ৰিকেট বা অন্যান্য খেলৰ কাৰণে একদম ফিল্ডৰ উপযোগীয়ে নহয় ইয়াত গতিকে মই গভৰ্ণমেণ্টক কিবা কৰিছোঁ আহ্বান জনাইছোঁ যে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি তেখেতসকলে অনতিপলমে প্ৰত্যেকটা পঞ্চায়তত অন্তত এখন ফিল্ড ভালকৈ বনাই দিয়ক গাঁৱৰ ল'ৰা ছোৱালীকেইটাক মানে সম্পূৰ্ণ উপযোগী এটা মানে খেলৰ উপযোগী এটা মানে খেলৰ ফিল্ড এটা বনাই দি কিনে নিতৌ সুখী হ'ম মানে এইটো বনাই দিলে তো আজি প্লেটফৰ্ম নাই গতিকে মই অসম গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ তেখেতসকলে মানে প্ৰত্যেকটা পঞ্চায়তত অন্তত এখন মিউজিক স্কুল যদি বনাই দিব পাৰে তেতিয়াহ'লে আমি গাঁৱৰ ৰাইজে নিতৌ সুখী হ'ম